Hello viewers, মই চিৰঞ্জীৱ আপোনালোকে চাই আছে ফ্ৰেন্ডছ অফ দা ওয়াইল্ড। আহক ভিডিওটো চাই থাকক। প্ৰথম আমি সাপটো ৰেস্কিউ কৰি লওঁ। এবিধ সাপ বহুতেই দুষ্প্ৰাপ্য, খুব ধুনীয়া সেউজীয়া বৰণৰ। মই দেখাম। সাপটো প্ৰথমতে জিকা গছ এজোপাত আছিল। নোযোৱা দেখি ভাইটিটোৱে খবৰ দিলে আমাক, গতিকে আমি লৰালৰিকৈ আহি গ'লোঁ। সাপটোৱে দুখ নোপোৱাকৈ আমি বেগত ভৰাই ল'লোঁ আৰু ভালকৈ বেগটো এতিয়া বান্ধি লওঁ। এই সাপটোক আচলতে বেম্বু পিট ভাইপাৰ বুলিও বহুতে কয়, কিছুমানে হালধীয়া বা সেউজীয়া ৰঙৰ পিট ভাইপাৰ বুলি কয়। ই খুব বিষাক্ত সাপ, গতিকে দেৰি নকৰি আমি সাপটোক এৰিবলৈ আহিলোঁ ওচৰৰে এখন জংঘলত। এইটো সাধাৰণতে নেমু চেমু জিকা গছ এইবিলাকত থাকে বা ওচৰৰে বাৰী চাৰী এইবিলাকত থাকে। আমি সাপটো ধুনীয়াকৈ এৰি দিছোঁ, ৰিলিজ কৰি দিছোঁ। তাৰ আগত দেখুৱাই লওঁ আপোনাক সাপটো ভালকৈ। এই সেউজীয়া ৰঙৰ হয়, তাৰ নেগুৰৰ ফালে ৰঙা ৰঙৰ থাকে আৰু খুব ফূৰ্তিলা হয়। ই বহুত বিষাক্ত সাপ হয়, সেইটো কাৰণে আপোনালোকে বাচি থাকিব, দেখা পালে ইয়াৰ পৰা আঁতৰি থাকিব আৰু যিকোনো বন বিভাগ বা ৰেস্কিউৰক খবৰ দিব যদি ক'ৰবাত দেখা পায়। খুব ধুনীয়া সাপ, দেখিবলৈ বহুত সুন্দৰ, সেউজীয়া আৰু অলপ হালধীয়া ৰঙৰ হয়। তাক আমি বাঁহ এজোপাতে এৰি দিলোঁ। পাণবাৰী অঞ্চলৰ ভাইটি এটাই ফোন কৰি মোক জনালে যে সাপ এটা ওলাইছে পিট ভাইপাৰ। আমিও লৰালৰিকৈ গৈ পেলাই সাপটো পলম নকৰি ৰেস্কিউ কৰিলোঁ। আৰু ভিডিঅ'টো ইমানেই। ভিডিঅ'বিলাক ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এনেকৈ ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। ধন্যবাদ।